বন্ধুসকল, আজি আকৌ এতিয়া ৰাতি সাঁজটো খাওঁ। আজি ব্ৰইলাৰ মাংসৰ সৈতে খাওঁ আৰু কেইটামানে কৈ আছে তই সদায় সুদা ভাতকে খাই আছ, সেইকাৰণে আজি ব্ৰইলাৰ মাংস দি খাওঁ আৰু দেই বন্ধুসকল। কোৱা এইফালে ইয়া মাংস, ইয়া কোনে বনাইছে মাংস? মা বনাইছে, ভাল। আৰু এটা বন্ধুসকল, মই পৰহি দিনাখন গুৱাহাটী বিৰুবাৰীত গৈ চিলভাৰ প্লে বাটনটো লৈ আহিলোগৈ দেই। সেইদিনটো বহুত ভাল লাগিল আৰু তোমাৰ কেনেকুৱা অনুভৱ? ফূৰ্তি নে? তুমি চেষ্টা কৰিবা আকৌ। দেখিছা নাই? ইয়াতে গ'লো মাংসৰ লগত নেমু খোৱাটো মজা। কেইটামানে কয় আকৌ ভাত কেৰেলা খোৱা চেলেঞ্জ লাগে, তিতা কেৰেলা খোৱা চেলেঞ্জ লাগে। গৰমটো বহিছে অ'। হা? গৰম দিছে কিন্তু। কি হ'ল? কলিজা খাই হ'লে তোমাৰ? মোক কিয় নিদিলা?